হেল্ল' গাইজ, কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত মিনি ভ্লগ এটাৰ লগত আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো সকলোৱে মৰম দিব। এয়া আছিলে 18 জানুৱাৰীৰ কথা। মই যিহেতু ঘৰত আছিলোহি, এফালে মোৰ বেগ পেকিং কৰি হৈ গৈছে, এফালে দেউতা আৰু ভণ্টিৰ লগত অলপ কথা পাতিলোঁ। তো যিহেতু মই আজি হোষ্টেল যামগৈ, এফালে ভণ্টিক বাই বাই দিছোঁ, লগতে আইতাকো দিছোঁ। এয়া হৈছে আমাৰ আইতা দেই। আহিবৰ সময়ত ইমান দুখ লাগিছে মোৰ। আজি নহয়, যেতিয়া মই হোষ্টেলৰ পৰা ঘৰত আহোঁ বহুত ফূৰ্তি লাগে, আৰু এতিয়া ঘৰৰ পৰা যাবৰ সময়ত কন্দা কটা নিচিনাই হয়। এয়া লগত মাও আহিছে আৰু দেউতাও আহিছে, আৰু লগতে ওচৰৰ খুৰা এজনে গাড়ী লৈ আহিছে। আমি পাই গ'লোহি কাকজানৰ আলিমূৰ। মই যাম শিৱসাগৰৰ পৰা অহা এখন বাছত। ইফালে মা আৰু দেউতা ৰখি আছে, ডাঙৰ ডাঙৰ দুটা বেগ আছে যিহেতু। ফাইনেলি মই বাছত উঠি ল'লোঁ। মাহঁতক বাই বাই দিয়া সময়ত ইমান দুখ লাগিছে। সেয়া হোষ্টেলত থাকি পঢ়া বা দূৰত চাকৰি কৰা সকলেহে অনুভৱ কৰিব পাৰিব। মই আহিছিলোঁ SRS লাক্সাৰিয়া নামৰ বাছখনত। এই বাছখন খুবেই কমফৰ্টেবল হয়। আপোনালোকো কেতিয়াবা আহি চাব, যদি যোৰহাটলৈ আহে বা যোৰহাটৰ পৰা গুৱাহাটী যায়, দুখন বাছ আছে। এয়া মই গৈ আছোঁ, আৰু মই এয়া 6:30 মান বজাত হোষ্টেল পাই গ'লোহি। এয়া আমাৰ হোষ্টেলৰ ৰাতিপুৱাৰ দৃশ্য। তাৰপাছত মই এয়া ৰুমলৈ গৈ আছোঁ বাৰু। ফাইনেলি মই এয়া ৰুম পাই গ'লো। ৰুমৰ অৱস্থা কি দেখিছে নহয়, একদম অৱস্থা। এইবোৰ বেগ চেগ ঘৰৰ পৰা খোৱা বস্তু কৰিবলৈ আহিছে আপোনালোকক এখন। এতিয়া মই ৰুমটো অলপমান ঠিক কৰি লওঁ, অলপ পাই আছোঁ। যেনে তেনে ৰুম ফালে বিচনা এখন ঠিক কৰিলোঁ। এখন বিচনা ফালে মই অলপমান কিবা এটা খাবলৈ লৈছোঁ, যিহেতু ক্লাছ আছে। ফাইনেলি মোৰ মৰমৰ আৰু যিখন গাইজ মোক নেদেখিব, বেগটো থৈ দিছোঁ। পঢ়া টেবুল ঠিক কৰিলোঁ, চব ঠিক কৰি মেলি হৈ গ'ল, যিহেতু ক্লাছ যাম। এয়া কুকাৰত ভাত কেইটামানো চিটি মাৰি ল'লোঁ, যিহেতু ইমান দূৰৰ পৰা 7 ঘণ্টা জাৰ্ণি কৰি আহিছোঁ। বহুত টোপনিও ধৰি আছে, কিন্তু ক্লাছ হ'ব যেতিয়া যাবই লাগিব। এইফালে মই ৰেডি হৈ লৈছোঁ। এমাহৰ মূৰত কলেজলৈ বুলি ওলাইছোঁ, যিহেতু আমাৰ পৰীক্ষাও শেষ হৈছিলে। এইফালে ভাত খাবলৈ বুলি ল'লোঁ। ভাত একেবাৰে খালী ভাতেই, মানে লগতে কণী এটা আছে আৰু ঘৰৰ পৰা অনা আচাৰ। এইফালে খাই মেলি কলেজলৈ বুলি ৰেডি হৈ ল'লোঁ। লগৰখিনিক লগ পাম, ভালো লাগি আছে পিছে, আৰু ঘৰৰ পৰা অহাৰ দুখো লাগি আছে। পিছে থাকিবই আৰু ন, সুখ দুখৰ মাজেৰে জীৱনটো। এয়া আমি কামাখ্যা গেট, মানে মই যিহেতু নাৰ্চাৰীত থাকোঁ, ইফালে টমটম এখনত উঠি ল'লোঁ কলেজৰ অভিমুখে। ফাইনেলি কলেজৰ এয়া ক্লাছ। আজিৰ পৰা আমাৰ MA ৰ 4th চেম ষ্টাৰ্ট হৈ গ'ল। সকলোকে বহুত দিনৰ মূৰত লগ পাইছোঁ। আজি সকলোখিনি অহা নাই বাৰু। এইফালে মাহী, আফচানা, নিৰ্জা, লগতে আমাৰ ইংটিপি, বিহুত আজি অহা নাই। তাৰপাছত এয়া আছিলে আমাৰ টিফিনৰ টাইম। লগতে আজি ইংটিপি এফালে পালেং পকৰি আৰু চিকেন বিৰিয়ানী লৈ আহিছে।